Hello guys, what is up? It's me Jintu and welcome back to my YouTube channel. So guys, বহুত দিন ভিডিও আহা নাছিল কারণ পরীক্ষা চলি আছিল। কিন্তু মানে পরীক্ষা শেষ হোৱা নাই, মানে আজি দুদিন মাত্ৰ গেল পরীক্ষা আৰু আজি ভাবিলো এটা ভিডিও বনাই দিও যেহেতু আজি মহা শিৱৰাত্ৰি। সো শিৱৰাত্ৰিৰ কাৰণে মই এতিয়া গৈ আছো তো সিদ্ধে বাবা মন্দিৰ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 4-5 কিলোমিটাৰ মান হ'ব। তো ইফালেৰে যাওঁ। সো এই দলংখনৰ ভিডিও মই আগতে দিছো, দুটামান ব্লগত দেখাইছো। ইফালেৰে যায় আৰু বহুত সৰু থাকোঁতে গৈছিলোঁ মানে সিদ্ধে বাবা মন্দিৰত। এইখন দলংখন নাছিল, মানে ইফালেদি নাও দি গৈছিলোঁ সৰু থাকোঁতে। 2 বাৰমান গৈছিলোঁ। তো বহুত দিন পিছত আজি আৰু মানে যাওঁ। তাতে মানে বহুত মানুহ হয়, মানে বহুত। তো দেখাই যাম আৰু মানে সোনকালে ভাল লাগিব, কালি মানে পৰীক্ষা আছে। তো ভিডিওটো সকলোৱে শেষলৈকে চাই থাকক। আৰু সিফালে সি আছে, বহি আছে। আৰু হাই কৈ দি হাই। You get through the storm, even the nights the darkest before the dawn. Live your life, live your dream. It's the sound of soul in me. Live your life, live your dream. এইখন হ'ল গেটখনত চাওক শিৱৰ মূৰ্তি এটা মজাকে বনাই থৈছে। আৰু এই ৰাস্তাটোৰে অলপ গেলিয়ে পায় আৰু বেছি দূৰ নাই। আৰু বলক এতিয়া। তো গাইছ আহি পাই গ'লো সিদ্ধে বাবা মন্দিৰ। তো ভিতৰত সোমাই যাওঁ। এইখন হ'ল মেইন গেটখন। ভিতৰত সোমাই যাওঁ বলক। ভিতৰত সোমালো এতিয়া। বহি আছো, ৰ'ব চাওক কি মজাকে বনাইছে। আৰু বহি আছে। প্ৰব্লেম হ'ল যে চেণ্ডেলযোৰা ক'ত থৈ দিওঁ। থৈ যাওঁ এতিয়া এক্সট্ৰাকে মাৰিব লাগিব। লৈ গেলি চেছ ক'ত ৰাখো, ইয়াতে ৰাখি দি। Live your life, live your dream. It's the sound of soul in me. Live your life, live your. আৰু মন্দিৰটো মানে নতুনকে বনাই আছে, আগতটোৱে মানে ডাঙৰকে বনাই আছে। আৰু এইবিলাক চব বালা চালা আনি থৈ দিছে। এইটো হ'ল মেইন মন্দিৰটো, ইয়াতে মানুহে পূজা কৰি আছে চাওক। তো গাইছ সেৱা কৰি ল'লো। এতিয়া ইয়াতে চাওক হোম পুৰি আছে, মানে হোম পুৰিব অলপ পিছত। হোম পুৰি আছে, সকলো ৰেডি কৰি আছে। তো এতিয়া অলপ ঘূৰো, অলপ চাওক বলক। আৰু ইয়াতে প্ৰসাদটো লৈ লওঁ ৰ'ব গাইছ, কিবা বেলেগ ধৰণৰ প্ৰসাদ। There were days when I fell apart. তো গাইছ এইটো চাওক কি নেপালী ট্ৰেডিশ্যনেল এটা ফুড, কিবা বস্তু নামটো নাজানো। কোনোবাই যদি জানে কমেণ্ট কৰিবচোন। নেপালীতে মানে ট্ৰেডিশ্যনেল ফুড হয় এইটো। ভিডিঅ'টো বেছি দীঘল নহ'ল, মানে ভালকৈ কৰা নাই, মানুহ চানুহ বহুত আছে আৰু দেখাব লগা একো মানে ভাল বস্তু নাই। চ' যিখিনি আছে দেখাইছোঁ। ভিডিঅ'টো যদি ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট যি ইচ্ছা কৰি দিব। চ' বেছি পৰীক্ষাটো চেঞ্জ হওক, তাৰপিছত ভিডিঅ' ৰেগুলাৰ দিম আৰু চেষ্টা কৰিম আৰু। চ' আজিলৈকে এইখিনিয়ে। বাই বাই, নেক্সট লেভেল।